Audio Jungle. Audio Jungle. ৰাস্তা আছে নে নাই? ৰাস্তাটো ওইটো ৰাস্তা হয় ইফালে এইটো ৰাস্তা নেকি? এতিয়া কেনেকে যাব মানুহবিলাক? এনেকে নাযায় আৰু এতিয়া। আচ্ছা, গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম টু প্ৰাঞ্জলজুৰি ব্লগছ। আজি অলপমান কাম আছিলে পানীখেতিৰ ফালে, চ' আহিলোঁ আৰু ভাবিলোঁ ইফালে আহোঁ আৰু দেখিছোঁ এয়া গোটেই পানী। এইটো একচুৱেলি ৰাস্তা হয়, কিন্তু দেখিছে ন গোটেই পানীত বুৰ গৈ আছে গোটেই। এয়া দেখিছে, এয়া গোটেই পানী। আৰু এইটো হ'ল আপোনাৰ বিহু পাতা মঞ্চ। এতিয়া পানীত বুৰ গৈ আছে। আপোনাৰ এই ষ্টুডেণ্টছবিলাকৰ কিমান দিগদাৰ হৈছে, এই নাওৰে অহা যোৱা কৰি আছে। আৰু এইটো হ'ল আপোনাৰ বিহু পাতা মঞ্চ, হয়নে? এইপিনে আপোনাৰ ৰাস্তা আছিলে, গোটেই এতিয়া পানী হৈ আছে। আৰু এইটো আপোনাৰ গেইলৰ অফিচ। চবৰে ইয়াতে নিজৰ নিজৰ নাও আছে বা বেয়া নহয় আইডিয়াটো ন? ইয়াতে চবৰে নিজৰ নিজৰ নাও ইয়াতে পাৰ্কিং কৰি থৈছে আৰু আহি পিনে লৈ যায়। নাই নাই, এক্সপিৰিয়েঞ্চ নাথাকা উঠিবলৈ ভয় দেই। এইবিলাক ভয় লাগে দেই। কেনেকৈ গৈছে দেখিছানে? তুমি আৰু ইয়াৰ লগত যাম বুলি কৈছা। এনেকৈ ষ্টাণ্ট কৰিব নোৱাৰি দেই। কি চাই আছা? শ্বিলং যেন লাগিছে না, গোটেই মেঘ মেঘ, এয়া মেঘ। আচ্ছা, মাত্ৰ এই ঘৰবিলাক শুনি শুনি সৌন্দৰ্যবিলাক নোহোৱা হৈ গৈছে। প্ৰাকৃতিক সৌন্দৰ্য। গেলৰে অফিচটো বনাই আছে আৰু মানুহবিলাক ক'ত এইফালে পানীখেতি ক্ৰছিঙত যে আপোনাৰ অভাৰব্ৰিজখন বনোৱাৰ কথা আছিলে, এইখনে ইয়াতে কনষ্ট্ৰাকশ্যন আৰম্ভ হৈ গ'ল এতিয়া। আৰু ইয়াতে আগতে বৰ ধুনীয়া এটা সৌন্দৰ্য আছিলে, আপোনাৰ গোটেই জলস্থল আছিলে যে, এতিয়া গেলৰো অফিচটো বনাই দিলে, ভিউখিনি নোহোৱা হৈ গ'ল। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। যিসকল বন্ধু নতুনকৈ আহিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ ফৰ ৱাচিং।